दोस्तों वेलकम बैक टू माय आरमान्स ब्लॉग सो ধৰকচোন এতিয়া মানে সকলো সামগ্ৰী এতে পাব না ৰ'বচোন এই ফেনটো দিয়া নাই এই ফেনটো দিব লাগিব ৰ'ব ফেনটো দিছোঁ ৰ'ব আৰে চাওকচোন এই পৰি গ'ল ৰ'ব আৰু ফেনটো দিয়াৰ পিছত ফেনটো ঘূৰি গৈছে তাৰপিছত আৰু এইটো চাব পাৰে আমাৰ কম্পিউটাৰ চাব পাৰে এইটো আমাৰ কম্পিউটাৰ আৰু এইটো আছে এইটোৰ লগত এইটো কানেক্ট কৰিলেহে আৰু এইটো সকলো ধৰণৰ বস্তু পাব মই দেখাই দিছোঁ এবাৰ সকলো ধৰণৰ বস্তু পাব সকলো ধৰণৰ মানে মোবাইলৰ কাভাৰ চাভাৰ আৰু লাইট চাইট মোবাইল চোবাইল পাব ইয়াতে সকলো ধৰণৰ বস্তু পাব ইয়াতে আপোনালোকে আহিব ইয়াতে আশা কৰোঁ আপোনালোকে আহিব আৰু মানে ইয়াৰে এড্ৰেছ আমি দি আছোঁ মানে ফটো দি আছোঁ আপোনালোকে স্ক্ৰীণত চাব পাৰে আৰু এতিয়া এইখিনি এটা কথা মনত পৰিলে মোৰ হস্পিটেলৰ কথা মোৰ হস্পিটেলৰ কথা এতিয়া চাই কিনে মনত পৰিলে মোৰ ভাল লাগিছে ইউটিউব পাই কিনে মানে মোৰ নাই বেলেগৰ মন থকা হয় সেইটো চাই কিনে মই বহুত পৰি গৈছে কিন্তু মানে মই ভাল কৰাই নাই এতিয়ালৈকে ভাল কৰিম বুলি আশা আছে চ' আপোনালোকে এতিয়ালৈকে এনেকৈ আশীৰ্বাদ দি থাকক আপোনালোকে আৰু চাব পাৰে এইটো হৈছে ICICI বেংক হয় এইটো আপোনালোকে সকলো বেংক একাউণ্ট বনাব পাৰিব ইয়াতে চাওক কাৰ্ডটো হ'ব এনেকুৱা কাৰ্ডটো হ'ব মানে কাৰ্ডটো দেখাই দিছোঁ ৰ'ব এইটো কাৰ্ডটো ৰ'ব আৰু আপোনালোকক এটা কৈ আছোঁ এতিয়া আধাৰ কাৰ্ড বনাব পাৰিব আধাৰ কাৰ্ড বহুতে বনাইছে আৰু চাব পাৰে ইয়াতে আৰু বেংকৰ একাউণ্টটো হ'ব এনেকুৱা চিষ্টেম চাব পাৰে এনেকুৱা চিষ্টেম হ'ব বেংকৰ একাউণ্টটো এয়া চাব পাৰে এনেকুৱা হ'ব এটা কথা যে আমাৰ বেংকৰ সকলো কাম এইটোত কৰে এইটোত সকলো কাম কৰে এইখিনিতে সকলো কাম কৰে চাব পাৰে এইটো অট'মেটিক বন্ধ হৈ গ'ল কিয় এই বাপৰি এইটো দেখোন চুইচ দিয়া দেখোন আছে চুইচটো দিয়া দেখোন আছে কি হ'লে এইটো লাইনটো দেখোন আছে ৰ'বচোন ৰ'ব কি হ'ল এইটোত কি হ'ল ৰে ফেনটো ৰ'ব এচৰো বন্ধ হৈ গৈছিল নেকি এই ভগৱান এই বাল্লা ভালে যা হৈ গৈছে এনেলি আগৰ নিচিনা হৈ গৈছে এতিয়া দোকানটো অলপমান হেৰি দেখাইছোঁ অলপমান মিউজিক লগাই দেখাই দিওঁ নাকি আপোনালোকক নিশ্চয় আপোনালোকে দোকানটো চাই ভাল পালে আশা কৰোঁ ভাল পাইছে আপোনালোকে এইখন কাৰ্ড কেনেকুৱা কৰি মানে পেকিং কৰি আহি চাব মানে ফাইনেল এবাৰ দেখা দিছোঁ এইটো হৈছে এনেকুৱা কৰি আহিব এয়া চাব পাৰে কাৰ্ডৰ অকণমান আনবক্সিংটো দেখাই দি আছোঁ কেনেকৈ মানে আগতে কৰা আছিলে আগতে মই কৰি আছিলোঁ কিন্তু এতিয়া মই কৰি আছোঁ ৰ'ব দেখাই দি আছোঁ ফাৰ্ষ্টতে ওলোৱাৰ পিছত এইটো ওলাব চাব পাৰে এইখন ওলাব তাৰপিছত এই মালটো ওলাব মেইন কাৰ্ডটো এইটো হয় বেংকৰ হয় এইটো চ' আমাৰ আকৌ আপোনালোকে ভাবিব পাৰে যে মানে জানে নেকি বেংকৰ বিষয়ে আপোনালোকে জানে নেকি চাওক মই মানে যিখিনি জানো মানে সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ চ' আৰু আছে যে আপোনালোকে ভাবিব পাৰে যে আৰমানটোক ৰাতিটো পূৰা লেভেল দেখালে যে কেমেৰা দি আমাক ভিডিঅ' বনাই যে কোৱালিটি ভাল দেখাই বোলে চাওক মই এটা কথা কৈ আছোঁ কাৰণটো হ'ল যে মইতো যে কেমেৰাটো লৈছোঁ কেমেৰাটো হৈছে ছেকেণ্ড হেণ্ড কেমেৰা মানে মোৰ কাকা মানে খুৰা এটা আছিল তাৰ পৰা মই লৈছোঁ যে মই কৈছোঁ এই এনে পঢ়াত থাকতকৈ মোক মানে কেমেৰাটো মোক দিম মই ইউজ কৰি থাকোঁ এতিয়া কেমেৰাটো ভালে থাকিব মোৰ তাত মই চব পিনি মই এতিয়া ভাবিছোঁ চ' কেমেৰাটো লৈছোঁ কিন্তু ঠিকেই কিন্তু আৰু এটা কথা আছে যে কেমেৰাটো বহুত কিবাকিবি নাই লেন্সটো লগাব লাগিব লেন্সটো লগালে পিছতে মই অলপমান ভাল লাগিব আৰু বেটাৰীটো আছে বেটাৰী বাৰু খতম হোৱা নাই চাৰ্জটো নাই মানে চাৰ্জ দিব লাগিব আৰু মানে মোটামুটি কিনিব লাগিব আপোনাৰ ধৰক লেন্সটো কিনিব লাগিব আৰু ষ্টেণ্ডটো কিনিব লাগিব পাৰ্চনেল বেপাৰ এইটো মানে এইগিলাটো পাৰ্চনেল বেপাৰ হয় ন
মানে হিৰি কেনবা লাগিব তেতিয়াহ'লে ভিডিঅ' যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই থেংক ইউ